আসাম ষ্টাডি চেনেলটোলৈ সকলোকে নমস্কাৰ জনাই মই লৈ আহিছোঁ আন এটা ভিডিঅ'। আজি ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ অসমীয়া আলোচনী আৰু অলংকাৰৰ ওপৰত। প্ৰথমতে মই অসমীয়া আলোচনীৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথমটো তথ্য দিছোঁ, প্ৰকাশৰ চন অনুসৰি ইয়াত সজাইছোঁ কেইখনমান ছখন মই অসমীয়া আলোচনী। প্ৰথমখন আসাম বিলাসিনী 1871 চনত প্ৰকাশ হৈছিল, দ্বিতীয়খন আসাম মিহিৰ 1872 চনত, তৃতীয়খন আসাম দৰ্পণ 1874 চনত, চতুৰ্থখন আসাম দীপক 1875 চনত 76 চনত, পঞ্চমখন আসাম নিউজ 1882 চনত আৰু ষষ্ঠখন আসাম বন্ধু 1885 চনত। 2 নম্বৰ তথ্য, অসম সাহিত্য সভাৰ মুখপত্ৰ অসম সাহিত্য সভা পত্ৰিকাৰ প্ৰকাশ হৈছিল 1926 চনত। 3 নম্বৰ, 1950 চনত ইন্দ্ৰকমল বেজবৰুৱাৰ সম্পাদনাত ৰামধেনু প্ৰকাশ হৈছিল। চতুৰ্থ, হীৰেণ গোহাঁই সম্পাদনা কৰা 3খন আলোচনী হ'ল নতুন পৃথিৱী, কলাখাই আৰু পদাতিক। 5 নম্বৰ তথ্য, অসম প্ৰকাশন পৰিষদৰ মুখপত্ৰ হৈছে প্ৰকাশ। 1975 চনত চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত প্ৰকাশ পাইছিল, অৰ্থাৎ প্ৰকাশ আলোচনীখন 1975 চনত চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত প্ৰকাশ পাইছিল। 6 নম্বৰ, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সম্পাদনাত প্ৰান্তিক 1981 চনত, চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত গৰিয়সী 1993 চনত, হোমেন বৰগোহাঞিৰ সম্পাদনাত সাতসৰী 2005 চনত প্ৰকাশ হৈছিল। এইকেইখন নেট আৰু চিলেটত আহি থাকে, এইকেইখন অতি গুৰুত্বপূৰ্ণ প্ৰকাশ, প্ৰান্তিক, গৰিয়সী আৰু সাতসৰী। 7 নম্বৰ, কেইখনমান মহিলা আলোচনীৰ প্ৰকাশৰ চন অনুসৰি মই ইয়াতে সজাইছোঁ। প্ৰথমখন দিছোঁ ঘৰ জ্যোতি 1927 চনত প্ৰকাশ হৈছিল, সাৰথি 1960 চনত। মহিলা নামৰ এখন আলোচনী আছিল মহিলাসকলৰ, এইখন হৈছে 1960 চনত, লেখিকা 1975, শ্ৰীময়ী 1987, পূবালী 1990 আৰু নন্দিনী 2000। 8 নম্বৰ, 9 নম্বৰ, 10 নম্বৰ এই তিনিটা প্ৰশ্ন মই অলংকাৰৰ ওপৰত দিলোঁ। 8 নম্বৰ প্ৰশ্নটো হৈছে পুৰুষে পিন্ধা কেইবিধমান অলংকাৰ। তো পুৰুষে পিন্ধা কেইবিধমান অলংকাৰ হ'ল লোকাপাৰ, মতামণি, কেৰু, আঙঠি, বিৰি, মগৰদানা আৰু গামখাৰু। 9 নম্বৰ তথ্যটো, অসমীয়া মহিলাসকলে ডিঙিত ওলমাই পিন্ধা অলংকাৰ সমূহ হৈছে হাৰ, দুগদুগী, মণি, চিপামণি, মটৰমণি আৰু সাতসৰী। 10 নম্বৰ, মোহৰ পতা, বাখৰ পতা, জেঠীনেজীয়া, হেনপতা, মৰাপহীয়া, পাৰ চকোৱা, পদুমকলি, মাছ বাকলিয়া, বাবৰি বচা আঙঠি অসমীয়া মহিলাসকলৰ অলংকাৰ। এইকেইটা হৈছে আঙঠিৰ প্ৰকাৰভেদ আৰু এইকেইটা অসমীয়া মহিলাসকলৰ অলংকাৰ আছিল। অলংকাৰ সম্পৰ্কে মই কেৱল আজি 3টা তথ্য 8 নম্বৰ, 9 নম্বৰ, 10 নম্বৰ মাত্ৰ 3টা তথ্য দিলোঁ। মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত মই অলংকাৰ সম্পৰ্কে পাৰ্ট 2 দিবলৈ চেষ্টা কৰিম আৰু অসমীয়া আলোচনী সম্পৰ্কেও মই অলপ আৰু তথ্য দিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ধন্যবাদ।